গাইজ সেইখন যে ফ্লেগ দেখিছা সেইখন ফ্লেগ হৈছে ভাৰতৰ ভিতৰত ৩ নম্বৰত আৰু সেইখন ফ্লেগ আজি আপোনালোকক ভালদৰে দেখাম ওচৰত গৈ গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে স্কিপ নকৰাকৈ হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল বি ব্লগ একশ্যন আজি মই গৈ আছোঁ আপোনালোকক গান্ধী মণ্ডপ দেখাবলৈ আমাৰ ইণ্ডিয়াৰ ভিতৰত ৩ নম্বৰ এইটো ফ্লেগ চবতকৈ ডাঙৰ ফ্লেগ ৩ নম্বৰৰ ভিতৰত পৰে আপোনালোকে ফ্লেগটো চাই থাকক দেখাব গৈ আছোঁ এতিয়া পাহাৰেদি গৈ আছোঁ মই খোজকাঢ়ি গৈ আছোঁ গাইজ এতিয়া আপোনালোকক মই ইয়াৰ পৰা অলপ ভিউটো দেখাই দিম তলত চাওক গাইজ এয়া গান্ধী মণ্ডপৰ ওপৰ পাহাৰৰ পৰা এইটো গুৱাহাটীৰ ভিউখন কেনেকৈ দেখে চাই লওক একবাৰ আৰু গাইজ মই এখন এতিয়া ৰেপিড' বাইক এটা লগ পালোঁ ৰেপিড' বাইকত এতিয়া উঠি ল'লোঁ এয়া চাওক গাইজ মই আধা ৰাস্তা খোজকাঢ়ি উঠিলোঁ কিন্তু এখন ৰেপিড' বাইক আহাতে এতিয়া মোৰ সুবিধা হ'ল গাইজ এয়া মানুহবিলাক তাতে গৈ আছে চবে আৰু গাইজ চাওক না এয়া এক পাহাৰৰ একা বেকা ৰাস্তা গাইজ মই এতিয়া আহি পালোঁ গান্ধী মণ্ডপ সেইটো হৈছে মেইন গেট এতিয়া মই ভিতৰলৈ সোমাই যাম আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ গাইজ মই এতিয়া আহি পালোঁ ফাইনেলি এইটো হৈছে ইণ্ডিয়াৰ ভিতৰত ৩ নম্বৰ এইটো ফ্লেগ এতিয়া মই ভিতৰলৈ সোমাই গৈ আছোঁ আৰু এইখন হৈছে মিউজিয়াম ইয়াতে মই অলপ পিছত সোমাম আৰু পোহৰ থকাতে আগত বাহিৰলৈ ঘূৰি লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ গাইজ এয়া হৈছে জাতিৰ পিতা মহাত্মা গান্ধী গাইজ এতিয়া মই আপোনালোকক দেখাই দিম এতিয়া এই গান্ধী মণ্ডপৰ পৰা মেইন ভিউটো দেখাই দিম গুৱাহাটীৰ তলৰ ভিউটো ওপৰৰ পৰা দেখাই দিম আপোনালোকে চাই থাকক আৰু গাইজ আজি বতৰটো বেয়াৰ কাৰণে কেমেৰাই ঢুকি নাপায় পূৰা কুঁৱলী পৰা যেন হৈছে আৰু গাইজ এইফালেদি ইয়াতে বহিব পাৰে আৰু বহি তলৰ ভিউবিলাক চাই থাকিব পাৰে সেইফালে তললৈকে চিৰি আছে এতিয়া তললৈ যাম এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো গাইজ মই এতিয়া তলৰ পৰা ওপৰলৈ যাম ওপৰলৈ গৈ আছোঁ এতিয়া তলৰ পৰা এইবিলাক চিৰি আপোনালোকে চাই থাকক ভিডিঅ'টো দৌৰি দৌৰি উঠি আছোঁ আৰু গাইজ এইখন হৈছে গান্ধী মণ্ডপ হিল কফি ৰেষ্টুৰেণ্ট ইয়াতে চাহ খাব পাৰে কফি খাব পাৰে
গাইজ মই এতিয়া বহি আছোঁ চফাত। এইটো চফা এনেকৈ বহুত চফা আছে ইয়াতে, আৰু ইয়াতে বহি এইটো দৰ্শন কৰিব পাৰে ওপৰৰ ফ্লেগটো। ফ্লেগেৰ গুৰিত এনেকৈ আছে চফা, ইয়াতে বহি থাকিব পাৰে, মজা লাগে বহি। আপোনালোকে কেতিয়াবা গুৱাহাটীত আহি ইয়াতে আহি যাওক, আমাৰ নেশ্যনেল ফ্লেগটো চাই যাওক। ইণ্ডিয়াৰ ভিতৰত 3 নম্বৰত আছে এইটো, সকলোৱে চাই যাওক। আমাৰ নিজৰে গৌৰৱ এটা অসমৰ 3 নম্বৰ ফ্লেগটো যে আমাৰ অসমত আছে। আৰু গাইজ গান্ধী মণ্ডপত আহিলে কাৰোবাক যদি পেচাব লাগে, এই গান্ধী মণ্ডপৰ এইটো মিউজিয়ামৰ পিছফালে পেচাব ৰুম আছে, শৌচাগাৰ, ইয়াতে আহিব পাৰে। ইফালেদি আহক, পেচাব কৰি যাওক। পেচাব ৰুম এনেকৈ, এইটো ৱাছৰুম, এইবিলাক হৈছে পেচাব ৰুম। আৰু গাইজ যেতিয়া মই ভিতৰলৈ সোমাই যাম মিউজিয়ামৰ, ভিডিঅ'টো চাই থাকক। গাইজ এইখন হৈছে ফ্লেগ, বহুত ওপৰত আছে এইটো। মই এতিয়া মিউজিয়ামৰ ভিতৰলৈ সোমাই যাম, আপোনালোকে চাই থাকক মিউজিয়ামৰ ভিতৰত কি দেখা পায়। আৰু গাইজ ইয়াতে চেণ্ডেলবিলাক খুলিব লাগিব, চেণ্ডেল খুলিলোঁ। এতিয়া মই ভিতৰলৈ সোমাই আৰু গাইজ মই এতিয়া আছোঁ গান্ধী মণ্ডপৰ ভিতৰত, মিউজিয়ামৰ ভিতৰত। আপোনালোকক মিউজিয়ামৰ ভিতৰৰ বস্তুবিলাক দেখাই দিবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক। এয়া মোৰ চাৰিওপিনে বিভিন্ন ধৰণৰ বিষয় আছে ইয়াতে গান্ধী মণ্ডপৰ বিষয়ে। ভাৰতৰ সত্যাগ্ৰহ এইটো বিষয়। আৰু গাইজ এই মিউজিয়ামৰ ভিতৰত মহাত্মা গান্ধীৰ বিভিন্ন আন্দোলনৰ বিষয়ে ইয়াতে আছে। আৰু গাইজ এইখন হৈছে যঁতৰ, জাতিৰ পিতা মহাত্মা গান্ধীৰ দিনৰে যঁতৰ এইটো। শান্তিৰ দূত।
আৰু গাইজ এইটো মহাত্মা গান্ধী ব্যৱহাৰ কৰা চেণ্ডেল অৰ্থাৎ খৰম। আৰু গাইজ এইটো অবিভক্ত অসমৰ স্বাধীনতা সংগ্ৰামীসকল। গান্ধী সাহিত্য স্মাৰক। আৰু গাইজ এইখনেই হৈছে সেইখন বিচনা যিখন বিচনাত মহাত্মা গান্ধীয়ে অসমলৈ আহিছিল, তেতিয়া এই বিচনাতে থাকিছিল। আৰু গাইজ এই ঘৰখন যে দেখিছা, এই ঘৰখন হৈছে সেৱাগ্ৰাম আশ্ৰম আৰ্ধা। গাইজ ইয়াতে নামটো লিখা আছে, সেৱাগ্ৰাম আশ্ৰম আৰ্ধা। আৰু গাইজ মহাত্মা গান্ধীক যেতিয়া নাথুৰাম গডছে গুলীয়াই হত্যা কৰিছিল, তেতিয়াৰ ফটো এইবিলাক। গাইজ মই এতিয়া যাবলৈ ওলালোঁ, এয়া আন্ধাৰে হৈ গ'ল। ইয়াত তললৈ যোৱা ৰাস্তা, গাড়ীখনৰ কোনো বাজি নাই, আৱাজ নাই, নিজে নিজে গৈ থাকে, কাৰণ বহুত তললৈ যাব লাগে। গাড়ীখন এৰি দিলেই হ'ল খালি। গতিকে গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব। ইমান কষ্ট কৰি মই ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে।